মানুহৰ তেতিয়াই দুখ গধুৰ হয় যেতিয়া অতিকে আপোন কোনোবা কাৰণ বিনাই সলনি হৈ পৰ হৈ যায়। পৃথিৱীত কোনেও ইমান বিজি নহয় যে দিনটোত এবাৰ আপোনজনক মাত এষাৰ দিবলৈ সময় নহয়। আচল কথাটো হ'ল তুমি যদি কাৰোবাৰ মনত গুৰুত্বপূৰ্ণ তেন্তে হেজাৰ ব্যস্ততাৰ মাজতো সি তোমাক দিনটোত মাত এষাৰ নিদিয়াকে কেতিয়াও সুখত থাকিব নোৱাৰে। কোনো কামত বাৰে বাৰে বিফল হলেও হতাশ নহব, বৰঞ্চ জীৱনটোক আগতকে অধিক ভাল পাবলৈ শিকক। জীৱনটোক ভাল পোৱা মানেই ধৈৰ্য বাঢ়িব আৰু এটা সময়ত নিজৰ অজ্ঞাতে সফলতাই আহি তোমাক ধৰা দিবহি। জীৱন আৰু সময় এই দুটা পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক কিদৰে ব্যৱহাৰ কৰিব লাগে আৰু সময়ে শিকায় জীৱনৰ মূল্য কিমান। শত্ৰু সৃষ্টি কৰিবলৈ একো কৰাৰ প্ৰয়োজন নাই, কেৱল ভাল কাম কৰি যোৱা, এনেই তোমাৰ শত্ৰু বাঢ়িব। একেদৰে আনৰ চকুত বেয়া হ'বলৈ একো বেয়া কাম কৰাৰ দৰকাৰ নাই, মাথো উচিত কথা কৈ চোৱা, দেখিবা তোমাক বেয়া পোৱা মানুহৰ অভাৱ হোৱা নাই। কাৰোবাক ভাল পোৱাৰ পথ অনেক থাকে, কিন্তু পাহৰি যোৱাৰ পথ একো নাই। অতিৰিক্ত কাকো বিশ্বাস নকৰিব অথবা ভাল নাপাব, অতিৰিক্ত কাৰো পৰা একো আশা নকৰিব, কিয়নো অতিৰিক্ত শব্দটোই এদিন তোমাক হয়তো অধিক কষ্ট দিব। ভিডিঅ'টো ভাল পালে লাইক এটা দিব আৰু আগলৈ এনে ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি হৃদয়েৰে আশা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ।